বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। বৰ্তমান আমাৰো ভাল। এয়ালে শুনোৱে কিবা গাড়ী বনাইছে, ঘৰ বনাইছে। মোক কৈছে বহি থাকিবলৈ, মই বহি আছোঁ। গৰম দিন কি কৰিব আৰু, উপায় নাই। ফেনৰ তলতে বহি মানে আমনিও লাগে। ইয়াত ফেন লগাই দিছোঁ। ফেনৰ তলতে বহি থাকোঁ আৰু দিনটো এনেকৈ কটাবলগীয়া হয়। বাহিৰলৈ যাবলৈও গৰম উঠে মানে। আকৌ দেহাই কিবা এটা দেখুৱাইছে। নৰা বগৰী বাৰু কোনে কোনে খাই ভাল পায়। ভোট জলকীয়া কাটি আছে। এয়া বোলে আচাৰত থ'ব, নৰা বগৰীত থ'ব আৰু অলপ মাটি কঁঠালৰ লগত দিব। দিনবোৰ যে গৰমকৈ তেনেকেই গৈছে। কিবা খাবলৈও মন নাযায়। ভোকবিলাকে গৰমত উপায় নাই আৰু দেই। গৰমকৈ হৈছে। কি খাওঁ কি নাখাওঁ। আমি এতিয়া কাটিব লৈছোঁ এয়া মাটি কঁঠাল। আনকালে এডোখৰ কাটি পোৱা নাই, আগডোখৰ কটা হৈছে নাই নাজানো। খাবা মানে নেহা মাটি কঁঠালটো দেখি কিতাপত দেখি থাকে যে খাওঁ লাগিছে। নাখায়, মোক ছিগিব। কেনে খাইছে দেখিছে, খাওঁ লাগিছে মানে ৰখি আছে। মই আৰু শাক কাটিব। এইটো কাটি হৈ গ'ল। এতিয়া ধুই আনোগৈ। আপোনালোকক দুয়োজনাটো ভিডিঅ' কৰি নেদেখাওঁ, কিয়নো মোৰ মোবাইলটো ধৰি দিবলৈ মানুহ নাই যে। দেখাও পইচা লাগি যাব। মই ল'ৰাকে ল'ম নে মাটি কঁঠালে ল'ম নে মোবাইলে ল'ম, সেইকাৰণে ধোৱাটো নেদেখাওঁ। এইটো নাখায়, এইটো মই ধুই আনোগৈ দেই। এতিয়া মাটি কঁঠালটো ধুই আনিলোগৈ। এতিয়া খাবৰ কাৰণে এডোখৰ দি দিম। তাৰপিছতহে আচাৰৰ কাৰণে কাটিম আৰু। ভালদৰে পকা নাই, আচাৰ খাবৰ কাৰণেহে আনিছিলে। খাব লাগে, উপায় নাই। এইডোখৰ নিমখৰ লগত কাটি দিম। দাঁতকেইটা যিহেতু নাই, খাই খালে যে কামুৰিব নোৱাৰে। কি কৰিব দে, দাঁত দেখাইছে নেকি? তোমালোকে চাই থাকা। মিঠা বহুত ওলাইছো। এনেকৈ দীঘলকৈ কাটি দিছোঁ। এতিয়া পাতলকৈ অকণ সৰু কৰি দিম। এয়া এটা কাটি হ'ল, এনেকৈ মিহিকৈ কাটি লৈছোঁ। এইকেইটা বস্তু বাৰু কাৰ প্ৰিয় কমেণ্ট কৰিব দেই সকলোৱে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।